নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এছামিজ জিকেৰ ওপৰত এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। এইটো পাৰ্ট 1ৰ ভিডিঅ' হয়। পৰৱৰ্তী পৰ্যায়ত এই ছিৰিজৰ আন পাৰ্টবোৰ দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো কুৱেশ্যন নম্বৰ 1ত আছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? ইয়াৰে এনচাৰটো হ'ব ভোগেশ্বৰ বৰুৱা। কুৱেশ্যন নম্বৰ 2ত আছে ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? তো এনচাৰটো হ'ব 5th অৰ্থাৎ পঞ্চমতম ৰাষ্ট্ৰপতি আছিল তেখেত। কুৱেশ্যন নম্বৰ 3ত আছে কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? তো ইয়াৰে এনচাৰটো হ'ব 1999 চন। 1999 চনত গোপীনাথ বৰদলৈদেৱক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিলে। And here question number 4. Question number 4 is অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল? আৰু ইয়াৰ এনচাৰটো হ'ব হৰিশংকৰ ব্ৰহ্ম। অসমৰ কাক লায়ন মেন অফ এছাম বুলি জনা যায়? কুৱেশ্যন নম্বৰ 5 আৰু ইয়াৰ এনচাৰটো হ'ব ৰাধা গোবিন্দ বৰুৱা। কুৱেশ্যন নম্বৰ 6 সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী? আৰু ইয়াৰ এনচাৰটো হ'ব 14তম। কুৱেশ্যন নম্বৰ 7 সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰে উত্তৰটো হ'ব অঘৰী আত্মাৰ কাহিনী। কুৱেশ্যন নম্বৰ 8 অসমৰ কাক লুইত কোঁৱৰ বুলি জনা যায়? উত্তৰটো হ'ব ৰুদ্ৰ বৰুৱা। 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? কুৱেশ্যন নম্বৰ 9 ইয়াৰে উত্তৰটো হ'ব জয়ন্ত মাধৱ বৰা। কুৱেশ্যন নম্বৰ 10 চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন? উত্তৰটো হ'ব বীৰ পাল। আৰু কুৱেশ্যন নম্বৰ 11 কিমান চনত আছাম এছ'চিয়েশ্যন গঠন হৈছিল? 1903 চনত। 1903 চনত আছাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। আৰু কুৱেশ্যন নম্বৰ 12 আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰটো হ'ব ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। কুৱেশ্যন নম্বৰ 13 এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো? উত্তৰটো হ'ব ডিগবৈ। কুৱেশ্যন নম্বৰ 14 ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1901 চনত। কুৱেশ্যন নম্বৰ 15 ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব তিনিচুকীয়া জিলাত। কুৱেশ্যন নম্বৰ 16 অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়? উত্তৰটো হ'ব ডিগবৈ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? আনোৱাৰা টাইমুৰ। কুৱেশ্যন নম্বৰ 18 অসমৰ জাতীয় পক্ষী কি? উত্তৰটো হ'ব দেওহাঁহ। এইটো অতিকৈ লাগতিয়াল প্ৰশ্ন হয়। কুৱেশ্যন নম্বৰ 19 অসমীয়া গদ্য সাহিত্যৰ জনক কোন? আৰু ইয়াৰ উত্তৰটো হ'ব ভট্টদেৱ। কুৱেশ্যন নম্বৰ 20 ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। আৰু এইকেইটাই আছিল আজিৰ খণ্ডৰ জিকে। আৰু পৰৱৰ্তী সময়ত অন্য ছিৰিজবোৰ লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ। আৰু আপোনালোকে যদিহে ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে তলৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।